चमक चमक तेरी बाजू बाजूली बोलाया এয়া ৰাতিপুৱা ৰাতিপুৱা আহি গ'লো মই আৰু ভাই বজাৰত মাক বোলে বেগেনা লাগে এই এই কি চাই আছা এয়া তাজা তাজা বেগেনা লৈ আছোঁ আধা কেজি ল'লে হ'ব ভাই দিদিৰ লগত যেতিয়া যে বাহিৰত অহা হয় কিবানো কিবা এটা বস্তু ল'ব আহো লৈ গোটেই বজাৰখিনি গুচি যায় আকৌ মাইবান হাতটো চাওঁ তোমাৰ এয়া হাতটো কি আঁকিছা চাওঁ এ কোনে এনেকা আঁকে মাইবান হা কোনে দিছে তোমাক মাৰ্কাৰ চাওঁ কোন হয় কোন আম্মি ৱাও আম্মি হোৱাইট কালাৰ আহিছে এবাৰ পিংক কালাৰ আহিছে হা হোৱাইট দুটা লোৱা পিংক দুটা লোৱা এই পপকৰ্ন নি খানা পপকৰ্ন বোলে নেই নেই চলো চলো হাত টেটুৰ মূৰো গোটেই হাত বৰবাদ কৰিছে ধুইছো তই চব তোৰ নিচিনাই কাৰণেমা কিয় কাৰণে তইতো আঁকিছ হাতত কালি ৰাতি মই দেখা পাইছিলোঁ সেইটো সি আঁকি দিছে তুমি যে কালি যে মেহেন্দি আনিলা মেহেন্দিটো নলগালাই বা আমাৰ পাকঘৰত সোমালাই তুমি আদা নহৰু গুচোৱা ষ্টাৰ্টে কৰিলা মইতো জিন্দগী ভৰ পাকঘৰতে থাকো আল্লাহ কেতিয়া দেখা পাকঘৰৰ পৰা ওলোৱা কেতিয়া দেখিলা মামা তুমি এনেকা কথা কোৱা তাই খালি তোমাক সোমোৱা দেখিছা আমাক ওলোৱা কেতিয়াও দেখা নাই আম্মা এতিয়া আমাক কথা শুনাই আছে কিয় শুনাই আছে আমাৰ ওচৰত বোলে বহুত পইচা আছে আমি খালি ঘূৰিব যোৱা প্লেন বনাই থাকো এইটোতো সঁচা কথা তোমাৰ ওচৰত বহুত পইচা আছে গাইজ তাই একাউণ্টত কোটি টকা আছে তাই এতিয়া চবকে দিব চেণ্ড কৰিব কি কৰিম তুমি হেৰি দিবা নহয় কেইটা জিৰ' থাকে আকৌ সেইটো কোৱা এক চৰ খাবিত মোক ইমানে কথা পাইছ নেকি হা জিন্দগী 10 কোটি টকা একেলগে দেখা পাইছা 10 মিলিয়নত কিমান থাকে কোৱাচোন তুমি মোৰতো নাই মোৰ একাউণ্টত মোৰ এটা 100 টকাও নাইকিয়া মই জানো কিমান থাকে আৰে মই জানো কিমান থাকে ভন তুমি জানা কিমান ছটা ৰং কেনেকা ৰং হ'ব 10 মিলিয়নত মই নাজানো নহয় 1 লাখত কিমান থাকে 1 লাখকো নাজানো মই 1 লাখত জিন্দগীত 1 লাখ দেখাই নাই 1 লাখত 5টা থাকে 1 লাখ মই জিন্দগীত দেখাই নাই একদম তেতিয়াহ'লে গম পালে তাই চব কথা মিছা কথা কয় তাই 1 লাখ টকা আজিয়ে লৈ আনিছিলে মোৰ ওচৰত আৰু এইফালে ভাই কাম কৰি আছে ভাত আৰু হেৰি তৰকাৰী বহাই দিলে ইমান এডভান্স ছোৱালীজনী মোক বিৰাট ভাল লাগে জানানে তোমাক একদম ভাল লাগিল আৰু কাকো ভাল নালাগিল না মোক ভাল লাগে আৰু চবকে ভাল লাগে খাতাৰনাক ৰিলছ বনাই ডাইনি তুমি মোক ডাইনি ক'লা তুমি মোক ডাইনি কৈছা মাইৱান হ'ল মাল্টি টেলেণ্টেড মাইৱানতে পঢ়িও থাকে চাওক আৰু মাইৱানতে ককায়েকৰ লগত কথাও পাই থাকে মাইৱান आज हाथ सफा करना हाँ और नेक्स्ट टाइम मार्कर से मत लिखना ठीक है ABCD जाने जे ही देखाई दिसे दे गाइज ABCD ही जाने या गुट्टे लिखी देखाई दिसे ओ बा मेओक साइसने নাই ओय बदमाशी नहीं বেগেনা কোনে আনিছে ইমান ধুনীয়া এ মই আনিছো ধুনীয়া লাগিছে গুল আনিছো ও বা কোনে কয় ল'ৰাটো কামিলা নহয় বুলি কিমান কামিলা ল'ৰা হেল্প কৰি দিয়া এয়া সব বস্তাত গোটেই গিটি আছে গোটেই গিটিবিলাক ভাইয়ে উঠাই লৈ নি আছে ভাই তুমি কিন্তু হোৱাও বহুত পাৱাৰফুল দেই খাতাৰনাক এনাৰ্জি আছে তোমাক মালাই খোৱা তুমি আজি কাম দেখাই দিছা তোমাক যে মালাই দি থাকো তুমি আজি ফল দেখাই দিছা বুজিছা তোমাকো দিব লাগিব নেকি মালাই এয়া গোটেই গিটিবিলাক চাফা কৰি দি আছে ইয়াত গোটেই এৰিয়া গাইজ আমাৰ কোৰ মাৰি পেলা গোটেই কাহে উঠি গৈছে সবজি লগাই দিব কি লগাই দিব ভাই সবজি লগাই দিব ভন সবে কয় বোলে মোৰ আৱাজটো বহুত ডাঙৰ হয় মানে মই চিঞৰি কথা কওঁ হা এইটো সঁচা কথা নে ভন কেতিয়াবা কাণত লাগে তুমি নিজৰ মানুহে এনেকা কয় গাইজ এইটো কথা মিছা একদম কিয় কাৰণে মই প্ৰথম কথাটোতো মই মোবাইলটো একদম ওচৰত লৈ পেলাই কথা পাতোঁ ন মই মোবাইলটো লৈ কথা পাতি থাকোঁ মোৰ আৱাজটো বেছি আহে ছেকেণ্ড কথা হ'ল মই এডিট কৰাৰ সময়ত ভইচটো একদম পূৰা ভলিউম একদম বঢ়াই দিওঁ আৰু যা মোৰ কথাই নুশুনে খাই আছে পাত্তাই নিদিয়ে দিয়া হ'ব দিয়া বাই মোৰ জান তুমি তো শ্ৰেয়া ঘোষাল এইটো বেছিয়ে কৈ দিছা মই গম পালোঁ আৰু মানে শ্ৰেয়া ঘোষাল তোমাৰ मैं सोरसुनी खाई सु गाइस आपका आवाज अच्छा है अच्छा है ना जाना कितना अच्छा है लाडो बहुत अच्छा आपका जैसे अच्छा हाँ बोला हमसे भी अच्छा नहीं हम आपसे अम्मी का अच्छा है या अम्मा का अच्छा है ओ या দেখাই দিলা নিজৰ ৰূপ वाह माय हीरो बन गया
হা ধনে পাপাক গা চা ধুৱাই দিলে, ধুৱাই দি পেলাই এতিয়া পাপাক খানা খুৱাই দি আছে। পাপা शबनम दीदी आपका लाडली लड़की है, हाँ कौन है आपका लाडली कौन है पापा आपका? सब सिमी दीदी है कि शबनम दीदी है? सब है। हम नहीं है, हमसे प्यार नहीं करता है। सिमीबा यात खाना खाই আছে। सिमीबा খানাটো ভাল লাগিছে? মই বনাইছোঁ আকৌ তোমাৰ ভাল নালাগিব নেকি? সঁচাকৈ মই বনাইছোঁ, মায়ে খালি দি থৈ গুচি গৈছে, ময়ে ভুনি আছিলোঁ তৰকাৰী। মিনুবা কোৱা কোনে ভুনি আছিলে? মাজে মাজে শবনম বা কোনে কৰি আছিলে? মই কৰিছোঁ আকৌ ন মিনুবা। মিনুবা কেনেকুৱা লাগিছে তৰকাৰীটো কৈ দিয়া। টেষ্টি হৈছে ন? মোৰ নিচিনা ন? একদম হয় ন? হা ইয়াম্মি। 2 দিনৰ পৰা আমাৰ ফ্ৰিজটো বেয়া হৈ আছিলে, ঠিক হৈ গ'ল। থেংক ইউ দাদা, দাদাই ঠিক কৰি দিলে আমাৰ ফ্ৰিজ। বাই। তুমি ফ্ৰী আছা নেকি? ফ্ৰী নহ'লেও তুমি দুটা নাইটি লৈ যোৱা, মাৰ হয় আৰু অকণমান অল্টাৰ কৰিব লাগে হা। তলৰ পৰা কাটি দিবা, চাই ল'বা, মাক সুধি লোৱা এবাৰ। অঁ এতিয়াই লাগে, আমি এতিয়া গুৱাহাটী ওলাই যাম নহয়, তাৰ কাৰণে লাগে। কি কৈ আছিলি? হা প্ৰেছ কৰাই দিলে ভাল আছিলে। এটা কাম কৰ না, প্ৰেছ কৰাই কৰি দিব লাগে। আমাৰ ঘৰত আইৰণ আছে, তুমি প্ৰেছ কৰি দিব পাৰা ইস্ত্ৰিত। বন কাপোৰৰ ওপৰত প্লিজ অকণ বহি যাবি নেকি? ৰোলাৰ চলোৱা টাইপ চলাই দিলে হৈ গ'ল। কোনে কৈছে চানা? সেইটোতো হয়ে। গাইজ মই আপোনাৰ ভাই সদায় নেক্সট ডে বাটাৰ খাব, ঘিউ খাব, পৰঠা খাব, তেলৰ বস্তু খাব আৰু কয় কি বোলে মই কালিৰ পৰা ডাইটিং ষ্টাৰ্ট কৰিম। দিদি মই কালিৰ পৰা ডাইটিং ষ্টাৰ্ট। মই মাৰ কাপোৰকেইটা চব ওলাই দিছোঁ, তো কোনটো বেগ লওঁ সেইটো বেগ বহুত দেখাইছে ঠিক কি আছে। বহুত কাম কৰে, কিন্তু একচুয়ালি বহুত কাম কৰে। সেইদিনাখন যে আমি গামোচা এটা লৈছিলোঁ, মানে মায়ে 4টা লৈছিলে, সেইটো এতিয়া মায়ে লৈ যাব গুৱাহাটীত আৰু চিমিবাই কাটিং কৰি আছে। চিম্বা কাটাত উস্তাদ। কি কোৱা চিমা? আহি দিছে চিমা। চিমিবা যে একদম উস্তাদি মাৰি দিলে, মাৰ গামোচাত মা লিখি দিলে আৰু মোৰ গামোচাটো কি কৰি দিলা তুমি? দেখাই দিয়া এবাৰ চবকে, তুমি মোৰ গামোচা কি কৰি দিলা? এইটো কি উল্টা দেখাই আছা? এয়া গাইজ ইমান ডাঙৰকৈ গামোচাত হায়াত বুলি লিখি দিছে, তুমি কিয়? তোমাৰতো মই তোমাৰ গামোচাত যে গোটেই গামোচাত লিখি দিম বুজিছা? এইবোৰ কাম এতিয়াই মনত পৰিছে? এইবোৰ কি মানে এনেই কাম? এয়া চিমিবাৰ লিপষ্টিক লগাই বহি গৈছে, তাইকো আইশ্বেডো লগাই লগাই দি আছে। হা দেৰি নাই হোৱা? বল না উঠ, চনমত দেৰি হৈ আছে, উঠ না। এয়া ভেক্সটো তাই মেল্ট কৰিবৰ কাৰণে বহাই দিছে। ভনে আজি মোক কি কৰি দিবা? ভেক্স। জলদি আহা, মোৰ বেলেগ কাষ্টমাৰো ৰখি আছে, তোমাৰ কাৰণে টাইম নাইকিয়া মোৰ ইমান। হে নাই কিয়া টাইম? সঁচাইনে? পাৰ্লাৰৱালী মাইমণ্ডক চাহ মোক যাবলৈ নিদিয়ে বোলে, ভৰি ধৰি টানিছে। আৰে মোৰ লেগিংছ ঢিলা হৈ যাব জান। वो चप्पल उल्टा है, देखो चप्पल उल्टा रखा है, बीमार होगा हमारा। बाबू छोड़ो, अरे जल्दी आ जाएगा लाडो। हाँ लेके जाएगा आपको, अभी लेके जा। अभी नहीं बाद में लेके जाएगा आपको। अभी आपको हम कुछ एक तो देगा चॉकलेट। हाँ उठ जाओ, अभी देगा, अभी उठ जाओ। মই কি আহিছোঁ এতিয়া ইয়াত আকৌ তাই ভেক্স কৰিবলৈ কাৰণে, ইহঁতে এতিয়া আকৌ চিমিবা মেকআপৰ দোকান খুলিল তই। মামা তুমি যাবলৈ ওলালা, তোমাৰ এইফালে নাতিয়ে পইচাৰ কাৰণে চিঞৰি আছে ন, তুমি মিনুবাক দিলা যে, তাক কেলে দিয়া নাইকিয়া? हाँ ताको দিব লাগিব। खुश अभी हैप्पी? ये अभी पैसा रख, उसको मत देना। अच्छा मायवन ये पैसा भी क्या करेगा? हाँ गुल्लक में डालेगा। हाँ ये কি দি দিলে তো? বাহ বাই বাই, ভালছে থাকিবা, ঠিক আছে? বদমাছি নকৰিবা। তুমি তাত বদমাছি নকৰিবা, য'তে ভন বদমাছি একদম নচলিব দেই একদম। বাই লাডো। ই জপিয়াই কিয় থাকে? পেলাই দিব দেখোন মোক। ৰ'বা ৰ'বা, জপিয়াতে পেলাই দিব। মায়ে চবকে ডিঙি মিলি আছে, মোৰ ওচৰতো আহিছে ডিঙি মিলিবৰ কাৰণে। তাৰপিছত কৈ বোলে অ তুমিতো মোৰ লগতে যাবা। বাই চিম্বা। হ'ব দিয়া, দেৰি হৈ গৈছে, আন্ধাৰ হৈ গৈছে, জল্দি কৰা, ব'লা ব'লা। ভাই কৈ
বাথৰুমত সোমাইছে নেকি লেপটপ চাই আছে আচ্ছা ইয়াক চাওঁ এ চাওক ৰুম আন্ধাৰ কৰি পেলা বাই পাপা जाता है हाँ बाय बाबा चुम्मा एक तो दे दीजिए हाथ में मुआ हम जाता है सिमी दीदी आपका ख्याल रखेगा ठीक है और सेलिम भी है आपका ख्याल रखने के लिए हाँ क्या हुआ ৰাতি তোমালোকে ৰুটিয়ে খাবা क्या हुआ ऊ बा सुमाय আৰু মাৰ প্লেনিং কোনে কি খাব হেয়া প্লেনিং কৰি আছে बोला हेते खाबो तू डांगर डांगर लड़ा चली हाँ पापा क्या लगाएगा हम लोग जा रहा है बाय बाय सिमी बा बाय मिनू बा আল্লাহ হাফিজ আমি ৰাস্তা পাৰে হোৱা নাই কিয়া মই আৰু মা ইহঁতে আগতে গৈ তিনটাই ৰখি আছে মাইৱানটো গিটাৰটো এটা কাম কৰিব গিটাৰটো লৈ পেলাই গাড়ীত বহাই দিম সি গান গাই গাই পইচা লৈ আহিব হা মাইৱান এই গিটাৰ বজাও তো একবাৰ তুমি গিটাৰ এৰা তুমি বজোৱা কি সাবস্ক্রাইব কৰি দিও গাইজ বেয়া নাপাবা মই একদম হা গানা সারে গামা পা পাধা নিসা কেছে সারে গামা পাধা নিসা সানি ধাপা মাগারে সা কেনেকা লাগি আছে কোৱাচোন এই যে বাহিৰত যে ফুটপাথত যে মানুহবিলাকে ৰখি পেলাই যে পইচা এই লয় পইচা লবা বন পইচা লবা লৈ লো পইচা নিদিয়ে এইটো তো এনে সহায় দিয়ে নহয় তুমি কি কৈ আছিলা কেমেৰাটো অফ থাকোতে মোক আগতে সৰুতে ইমান মন যায় ভায়লিন নহ'লে এনেকৈ গিটাৰ বজাবলৈ কাৰণে সেইটো কাৰণে মাইবন্দটোৱে বজাই আছা মাইবন্দে থৈ পেলাই গুচি গ'ল না মই কি কৰিম কালি গুৱাহাটী পাওঁতে বহুত দেৰি হৈ গ'ল সেইটো কাৰণে একো ভিডিঅ' উঠোৱা নহ'ল এয়া নেক্সট ডে ৰাতিপুৱা মাক লৈ পেলাই মই ওলাই গ'লোঁ ডক্টৰৰ ওচৰত লাহে লাহে নামা ই জোচ পুৰা নাখাই নিমিলি ৰাতিপুৱা ফাষ্টিং দিবলৈ আহিছে চব কাম কৰা হৈ গ'ল এতিয়া মাক ব্লাড দিবলৈ লৈ নিছোঁ মা ভয় খাইছা 4 বটল এনেকৈ হৈ আছে আৰু যৌম নিদে তুমি মই আৰু কি কৰিম মাৰ লগতে বহি আছোঁ বেছিকৈ মায়ে একো খাই অহা নাই মই খাই আহিছোঁ মোক বেয়াই লাগিছে কিন্তু মায়ে কি খাব মায়ে ফৰমাইছ দিয়ে আছে মোক দেই কি খাব না আপোনালোককো দেখাম মই কি খাব মায়ে সুৰা হোটেল এটা আছে বহুত ভাল খানা পোৱা যায় মই একেবাৰে ইনচুলিন ল'ম এতিয়া ইনচুলিন লৈ পেলাই ভাতটোৱে খাব লাগিব আকৌ 1.5 ঘণ্টা পিছত দিব লাগিব এতিয়া মই আহিলে মানে তাতেই খাওঁ আপোনালোকক দেখাম ধুনীয়া মিছা মাছৰ হেৰি পোৱা যায় পানীয়ে ওলাই যাব মাৰ মা খাবলৈ কেনেকুৱা দৌৰি আছে চাওক গাইজ মানে ৰখি থাকিবলৈ পৰা নাই এতিয়া কেতিয়া গৈ খাম মা কেনেকুৱা লাগি আছে চাগে মা আহিছিলে খাবৰ কাৰণে কিন্তু বেচেৰি মা খোলা নাপালা মই কৈছিলোঁ নহয় ৰাতিপুৱা ইমান খোলা নাথাকে দেৰি হ'ব চালা তাতে খাই লৈ পেলাই হেৰিটো দি লওঁ নহ'লে টাইম নহ'ব হা মা দুখ নকৰিবা দিয়া নেক্সট টাইম খুৱাই দিম হ'ব দুখ কৰিছা নেকি এতিয়া বেজি দিব ল'ব লাগিব না হা আকৌ ব্লাড দিব লাগিব 1.5 ঘণ্টাৰ পিছত খোৱাটো জৰুৰী না একো নাই মই মিছা মাছ পাই গৈছোঁ মোৰ আৰু টেনশ্যন নাইকিয়া বাকী মাৰ অকণমান টেনশ্যন সেইকাৰণে মায়ে চব কৰে ইয়াত খাবৰ কাৰণে কিন্তু মিছা মাছ জিন্দাবাদ কালিৰ পৰাতো একো ভিডিঅ' উঠোৱাই নহ'ল কালিৰ পৰা একো ভিডিঅ' উঠোৱা হোৱা নাই আমি আহি পেলাই গুৱাহাটী মাৰ ডক্টৰৰ পিছফালে দৌৰোতে ইমান টায়াৰ্ড হৈ গৈছোঁ মাও টায়াৰ্ড হৈ গৈছে আৰু ময়ো বহুত বেছি টায়াৰ্ড হৈ গৈছোঁ সেইটো কাৰণে বেছি আপোনালোকক একো দেখাবও পৰা নাইকিয়া আৰু আজি ভিডিঅ'টো একদম শ্বৰ্ট হৈছে ন মামা মোৰ মনে যোৱা নাই 12-13 মিনিটৰ ভিডিঅ' দিবৰ কাৰণে মোৰ মন যায় দিনটো মই আৰু দিয়ে থাকোঁ কিন্তু তথাপিতো যিমানখিনি পাৰিছোঁ সিমানখিনি ট্ৰাই কৰিছোঁ আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ মামা প্লিজ বাই আল্লাহ হাফিজ গাইজ বাই বাই चमक चमक तेरी